হেল্ল' গাইজ, নমস্কাৰ। কি খবৰ? বহু দিনৰ মূৰত আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আৰু আজি এটা ৰেচিপি লিখিয়াই আৰু ৰেচিপি নহয়, জাষ্ট মই কেনেকৈ বনাম সেইটোকে দেখাম। ব'লক আজি বতৰটো প্ৰথমে দেখাই লৈছোঁ আপোনাক। বতৰ চাওক, একদম ডাৱৰীয়া হৈ আছে। আগলৈকে বৰষুণে দি আছিলে, এতিয়া অলপ কমিছে। তো আজি যিহেতু বতৰটো চাই জ্বলা কিবা এটা খাবলৈ মন গৈছে, সেয়েহে লোকেল চিকেন লৈ আনিছিলোঁ। লোকেল চিকেনৰ ৰেচিপি বুলি নহয়, জাষ্ট মই কেনেকৈ বনাই খাওঁ তাকে আপোনালোকক দেখাম। আৰু আজি অমিতাৰ সৈতে বনাই খাম লোকেল চিকেন। তেনেহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যদি এইটো ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে মোক ফ'ল' কৰিবলৈ নাপাহৰিব। এইটো মোৰ নতুনকৈ এটা খুলিছোঁ ফেচবুক পেজ, ছাপোৰ্ট কৰিব। আৰু তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইফালে মাংসখিনি ধুনীয়াকৈ চাফাকৈ ধুই ল'লোঁ আৰু এইফালে মা মছলাখিনি যোগাৰ কৰি লৈছোঁ। এইফালে পিঁয়াজ কাটি ল'লোঁ, তাৰপিছত আদা নহৰু পেষ্ট, পূৰা পেষ্ট বনাই লোৱা নাই, এনেই অকণ থেতেলিয়াই লৈছিলোঁ। আৰু এইফালে জলকীয়া, তেজপাত, আৰু এইফালে ৰেড চিলি, মিট মছলা আৰু জিৰা পাউডাৰ, আৰু এয়া ধনিয়া পাউডাৰ এনেকৈ লৈ লৈছোঁ। তাৰপিছত এইফালে আলুখিনি কাটি ল'লোঁ, আৰু মাংসত আলু খাই মই বহুত ভাল পাওঁ দেই। আৰু এই অমিতাও কাটি ল'লোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মই ইয়াত মিক্স কৰিম, ধুনীয়াকৈ মিক্স কৰি মেৰিনেট কৰি অলপ টাইমৰ কাৰণে থৈ দিম। প্ৰথমে পিঁয়াজখিনি আৰু আদা নহৰু পেষ্ট, তাৰপিছত জলকীয়া, তেজপাত আৰু গোটেই মছলাখিনি দি ল'ম। তাৰপিছত নিমখ, সোৱাদ অনুসৰি নিমখ দি দিছোঁ। তাৰপিছত হালধি আৰু তেল অলপ দি দিম। তাৰপিছত এইখিনি এতিয়া ভালকৈ মিক্স কৰি ল'ম। এয়া মিক্স কৰি ল'লোঁ। তাৰপিছত কেৰাহীখন পাতি দিছোঁ, তাত এতিয়া তেল দি দিম। তেলখিনি গৰম হোৱাৰ পিছত তাত তেজপাতখিলা দি দিলোঁ। তাৰপিছত আলুখিনি দি অলপ গল্ডেন হোৱালৈকে ফ্ৰাই কৰি দিওঁ। এইখিনি অলৰেডি ফ্ৰাই হৈ গৈছে, গল্ডেন কালাৰ আহি গ'ল। এতিয়া এইখিনি এখন প্লেটত কাঢ়ি লৈছোঁ। তাৰপিছত সেই কাঁহীখনতে আকৌ অলপ তেল দি লওঁ। তাৰপিছত মেৰিনেট কৰি থোৱা চিকেনখিনি তাত দি দিম। এইখিনি ভালকৈ এতিয়া ভাজি ল'ম। এয়া ভাজি লৈছোঁ। এতিয়া ইয়াত ফ্ৰাই কৰি ৰখা আলু পিচ দি দিম। আৰু ইয়াত মেইন বস্তু এইটো অমিতা, যিহেতু আজি অমিতাৰ সৈতে লোকেল মাংস বনাম, সেই অমিতা কেইপিচো দি দিছোঁ। তাৰপিছত এইখিনি ভালদৰে এতিয়া ভাজি ল'ম। মিক্স কৰি লৈছোঁ এইখিনি। এইখিনি ভালদৰে ভাজি লৈছোঁ। এতিয়া অলপমান ঢাকি দিম। আৰু এয়া দেখিছেনে, ভালকৈ সিজা নাই, আৰু অলপ ঢাকি দিওঁ। এয়া এইখিনি ভাজি হৈ গৈছে। তাৰপিছত ইয়াত মই অলপ পানী এতিয়া এড কৰিম, গৰম পানী। মেৰিনেট কৰি ৰখা বাউলটোতে পানী অলপ দি লৈছোঁ, যিহেতু তাত মছলা বহুত লাগি আছিলে, আমি লোকচান নকৰোঁ। আৰু এইখিনিকে এতিয়া তাত ঢালি দিম। যিমানকণ পানী লাগে দি ল'লোঁ। তাৰপিছত এইখিনি ভালদৰে মিহলাই এতিয়া আকৌ সিজিব দিম। এতিয়া অলপ ঢাকি দিওঁ।
যাতে মাংসখিনি ধুনীয়াকৈ সিজি যাওক। আৰু এইয়া আমাৰ মাংস ৰেডি হৈ গ'ল। অ'হ, কালাৰ কি ধুনীয়া আহিছে দেখিছেনে? গোন্ধও বহুত ধুনীয়া আহিছে। আৰু এনেকৈ বনাই খাই বহুত টেষ্টি লাগে। মই আগতে বনাই খাইছোঁ। আৰু ইয়াৰ মাংস আমাৰ ৰেডি হৈ গ'ল। কালাৰ কি ধুনীয়া আহিছে দেখিছেনে? এতিয়া এইখিনি মই এটা বাউলত উলিয়াই লওঁ। আৰু এয়া আমাৰ অমিতাৰ সৈতে লোকেল চিকেন। তাৰ ওপৰত ধনিয়া অলপ দি দিছোঁ যাতে দেখিবলৈ ধুনীয়া লাগে। আৰু এনেকৈ আপোনালোকেও ট্ৰাই কৰি চাব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বাই।